हेलो फ्रेंड्स, आशा करूँ आपनालोक निश्चय भाले आछे। आज मैं एनेके ट्रली लै बहि आछो, गतिके भिडिओटो किहर हब निश्चय गम पाइछे। आज मैं एटा पेकिंग भिडिओ करिबोलै ओलाइछो। पेकिंग भिडिओ माने कि आरो माने आमार एठाइले जोৱা प्लान आछे 29th। सो मैं भाबिছো मैं की पेकिंग करूँ आपनालोकको देखाऊ। আৰু 29 अवश्य 4-5 दिन समय আছে, কিন্তু মই ভাবিলোঁ অকমান আগতীয়াকৈ ষ্টাৰ্ট কৰি দিওঁ। কাৰণ কিমান সৰু সুৰা বস্তু ওলাই থাকিব, এন মোমেণ্টলৈ কিবা নহয় কিবা এটা ওলাইয়ে থাকিব। গতিকে অকমান আগতীয়াকৈ কৰি থ'লে ভাল আৰু। কাৰণ যেতিয়া যোনবোৰ মনত পৰি থাকে তেতিয়া এটা এটাকৈ মনত পৰা বস্তুবোৰ সোমাই থাকিব পাৰিম। আৰু মই মানে অকমান আগতীয়াকৈ প্লেন কৰিও ভাল পাওঁ, সেইটোও এটা কাৰণ হয় ইমান আগতীয়াকৈ পেকিং কৰিব লোৱাৰ। গতিকে আহকচোন আজি ভিডিঅ'টো চাওঁ। আজি মই আঞ্চ, মোৰ আৰু সঞ্জীৱৰ তিনিওটাৰে কাপোৰ পেকিং কৰিম। সঞ্জীৱ আৰু আঞ্চৰ কাপোৰনো কি দেখুৱাম, আৰু মই কি লওঁ সেইখিনি মই আপোনালোকক ভালকৈ দেখুৱাম। এয়া মই পেকিং কৰিবলৈ দুটা ট্ৰলি লৈছোঁ, এটা ডাঙৰ এটা সৰু। সৰুৱে দুটা ল'ম ভাবিছিলোঁ, কিন্তু আঞ্চক যে কিমান বস্তু লাগিব, তাৰ খোৱা বস্তু, কাপোৰ, চেণ্ডেল, সি যিমানবাৰ খাব সিমানবাৰ কাপোৰ লেতেৰা কৰিব। গতিকে মানে বহুত কাপোৰ লাগিব তাক। আৰু তাৰ ব্লেংকেট আছে, সেই ব্লেংকেট নহ'লে সি মানে ক'তো নুশুৱেই, মানে লাগিবই আৰু। গতিকে আৰু সেইকাৰণে ডাঙৰকেই ল'বলগীয়া হ'ল। আকৌ সঞ্জীৱে কৈছে যে বেছি কাপোৰ মানে ইয়াতে মোক পেকিং কৰিব মানা কৰিছে, গৈ কিনিব বোলে। গতিকে ইয়াতে মেইনলি আঞ্চৰ মোৰে কাপোৰ আহিব। গতিকে মই আপোনালোকক দেখাই মই কি লওঁ। গতিকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু মই আপোনালোকক কোৱাই নাই নহয়, পিছে ক'ত যাবলৈ পেকিং কৰি আছোঁ সেইটো মই এতিয়া নকওঁ। সেইটো পিছত ক'ম, যেতিয়া যাম তেতিয়া ক'ম। আৰু ঠিক ফুৰিবলৈ নহয়, কাম এটা আছে, কামটোও হ'ব আৰু ক'ৰবাত গ'লেতো কামৰ লগত অকণমানতো ফুৰা হ'বই। গতিকে আৰু পেকিংখিনি কৰি আছোঁ আৰু। গতিকে সেইটো মই পিছত ক'ম আপোনালোকক। ব'লক এতিয়া মই কি পেকিং কৰিবলগীয়া জোতাবোৰো এনেকৈ ধুই ৰ'দত দিছিলোঁ, কিন্তু আজি ৰ'দ নাই, বৰষুণেই দি আছে। গতিকে আজি নুশুকুৱাব, কিন্তু পানীটো গৈ থাকিব বাৰু। ইয়াৰে গোটেইবোৰ নিনিওঁ, এনেই ধুই দিলোঁ একেলগে। ইয়াতে এইবোৰ জোতাবোৰ এযোৰহে মোৰ, বাকীকেইযোৰ সঞ্জীৱৰ হয়। গতিকে সুধিব লাগিব কোনযোৰ লয়। এয়া মই প্ৰথমতে সঞ্জীৱ আৰু আঞ্চৰ কাপোৰবোৰ উলিয়াই লৈছোঁ। সঞ্জীৱে বোলে বেছি কাপোৰ নলয়, গৈ বোলে তাতেই কিনিবগৈ। আৰু এয়া আঞ্চৰ কাপোৰে বহুত ল'বলগীয়া হৈ যায়। কিমান টি চাৰ্ট লৈছোঁ, কাৰণ এবাৰ খালেই লেতেৰা হয় আৰু তাৰপিছতো পিন্ধাব নোৱাৰি। এটা আকৌ ফুল স্লিভো লৈছোঁ, কাৰণ ফ্লাইটত ঠাণ্ডাও লাগিব পাৰে কিবা কথাত। আৰু লগতে ঘৰত পিন্ধা লৈছোঁ। আৰু এখন তাৰ ব্লেংকেট, তাৰ এনেকুৱা দুখন আছে, সি এই ব্লেংকেট দুখন নোহোৱাকৈ ক'তো নাযায়, য'তে গ'লেও তাকে ব্লেংকেট লাগিবই। গতিকে এখন ব্লেংকেটো লৈ লৈছোঁ। আৰু এয়া তাৰ সৰু প্ৰথমে মই সৰু ট্ৰলিটোত আঞ্চৰ আৰু সঞ্জীৱৰ কাপোৰখিনি ভৰাই লৈ আছে। মোৰখিনি যেতিয়া ভৰাম তেতিয়া আপোনালোকক দেখুৱাম ভালকৈ। মই মানে ভাবিয়ে পোৱা নাই কি ল'ম কি নলওঁ। গতিকে যেতিয়া মোৰখিনি ল'ম এইখিনি আপোনালোক ভালকৈ দেখুৱাম। ট্ৰলিটোত কিবা এটা প্ৰব্লেম হৈ আছে, এনেকুৱা কিবা হাৱা সোমাই গৈছে। এতিয়া এইখন ভালকৈ তললৈও নাযায়, গতিকে মানে স্পেচটো মই পোৱাই নাই। কিয় বা এনেকুৱা হৈ আছে, মানে কাপোৰ ধোৱাৰ লগে লগে কাপোৰ ধোৱাখিনিত হৈছে দাবি গৈছে, কিন্তু আনটো চাইডে এনেকৈ আকৌ ফুলি আছে। এইখিনি কিবা পিন এটাৰে হয়তো ফুটাই দিব লাগিব, তেতিয়া যদি হাৱাটো ওলাই যায় তেতিয়াহে মই ভালকৈ ভৰাব পাৰিম। মই এতিয়া মোৰ কাপোৰখিনি উলিয়াই লৈছোঁ। এতিয়া কি লওঁ কি নলওঁ এবাৰ ট্ৰাই কৰিব পাৰিলে ভাল আছিলে, কিন্তু এতিয়া ইচ্ছা যোৱা নাই। আৰু মই আপোনালোকক দেখুৱাম। এইটো এটা ড্ৰেছ লৈ যাম। এইটো ড্ৰেছটো মই এটা মলতেই কিনিছিলোঁ, কিন্তু মই পিন্ধা নাই এতিয়ালৈ। এইটো ড্ৰেছটো মই লৈ যাম। তাৰপিছত এইটো আৰু এটা ড্ৰেছ মই লৈছোঁ। এইটো মই পিন্ধিছোঁ, এইটো মই মিন্ত্ৰাত লৈছিলোঁ। এইটো পিন্ধিলে খুব কিউট লাগে, মই পিন্ধিছিলোঁ এইটো। আৰু এটা ড্ৰেছ, এইটো মোক মোৰ ফ্ৰেণ্ড কেইজনীয়ে বাৰ্থডেত দিছিলে। এইটো মেক্সি ড্ৰেছ হয়, পূৰা ভৰিলৈকে আহা। এইটো মই বাৰ্থডে দিনা যি পিন্ধিলোঁ ঘৰতে, কিন্তু বাহিৰত ক'তো পিন্ধা হোৱা নাই। গতিকে এইটো মই ফুৰিব গৈ পিন্ধিম, এইটো লৈ লৈছোঁ। তাৰে পিছত মই এয়া লৈছোঁ জিন্স দুটা আৰু ট্ৰাউজাৰ, নৰ্মেল জিন্স আৰু ট্ৰাউজাৰ। এয়া নুখুলোঁ আৰু এনেকৈ আছে। তাৰপিছত মই এয়া আৰু তাৰ লগত মই 3টা টপ লৈছোঁ। এটা একদম প্লেইন হয়, এনেকুৱা। তাৰপিছত এইটো এটা টপ। এইটো টপ মানে অকণমান ট্ৰেন্সপাৰেণ্ট হয়, ভিতৰত ইনাৰ পিন্ধিব লাগিব। আৰু এইটো আগৰটো আৰু এইটো টপ মিন্ত্ৰাতেই লোৱা। তাৰপিছত আৰু এটা টপ, এইটো ক্ৰপ টপ হয়। এইটো এনেকুৱা কটনৰ, আৰু এইটো মই পেণ্টালুনছত কিনিছিলোঁ।
গতিকে এতিয়ালৈ ভাবিছোঁ এইখিনিয়ে লওঁ, আকৌ যিহেতু যাবলৈতো বহুত দিনেই আছে, কি বা হয়, আকৌ কিজানি চেঞ্জে হ'ব। তথাপি আৰু এতিয়া এইখিনি পেকিং কৰি থওঁ, এনেওতো লাষ্ট মমেণ্টলৈ কিবা নহয় কিবাটো ৰৈয়েই যাব। সদায়তো এবাৰ খুলি এবাৰ এটা বস্তু ভৰোৱা এনেকুৱা মনত পৰিয়ে থাকিব। ষ্টিল অকণমান আগবঢ়াই থওঁ, অকণমান ভৰাই থওঁ, পিছত আৰু যেতিয়া যি মন যায় সেইটো ভৰাই থাকিম। আৰু এটা টপ দেখুৱাবলৈ ৰৈয়ে গ'লোঁ ৰ'ব। এইটো টপ প্লেইন ব্লেক কালাৰ টপ এটা, এইটো মই পেণ্টালুনছত লৈছিলোঁ। এইটো টপ মানে এইটো চাৰ্ট হয়, অকণমান বেছি দীঘল নহয়, ক্ৰপ চাৰ্ট নিচিনা আৰু বহুত উল্টা হৈ আছে। আকৌ চাই লওঁ আৰু দেখি। গতিকে আজিৰ ভিডিঅ'টো মই ভাবিছোঁ ইয়াতে সামৰণি মাৰোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে নিশ্চয় মোৰ ভিডিঅ'টোত লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব। আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।